সাৰ্কামচিজন আৰু আনসাৰ্কামচিজন ইয়াৰে কোনটো কিমান ভাল, মানে কটা কলটো ভাল নে নকটা কলটো ভাল। আৰু যদি কোনোবাই সাৰ্কামচিজনৰ অৰ্থটো বুজি পোৱা নাই, তেখেতক মই কওঁ এইটো আন একো নহয়, বৰঞ্চ এইটো এনে এটা অপাৰেশ্যন হয় য'ত ল'ৰাৰ ৰিপ্ৰডাক্টিভ অৰ্গানৰ ওপৰত যিটো ফৰস্কিন থাকে, যাক মেডিকেল চায়েন্সে প্ৰেপিউজ বুলি কয়, সেইটো কাটি উলিয়াই দিয়ে। কিন্তু এনেকুৱা কৰাৰ আৰম্ভ হ'ল ক'ৰ পৰা? চাওক, এইটো ক'ৰ পৰা আৰম্ভ হ'ল ইয়াৰ ফুল প্ৰুফ এভিডেন্সটো নাই, কিন্তু ওল্ডেষ্ট ডকুমেন্টেড এভিডেন্স অনুসৰি এই ব্যৱস্থাটো এনচিয়েন্ট ইজিপ্তৰ পৰা আহিছে, কিয়নো তেওঁলোকে এনেকুৱা কৰাৰ এটা ৰিলিজিয়াছ প্ৰেক্টিচ আছিল, য'ত ল'ৰাবিলাকৰ সাৰ্কামচিজন কৰিছিল যেতিয়া সিহঁতে চাবালকলৈ পৰিণত হ'বলৈ ধৰে। আৰু আজি যদি আমি চাওঁ, গোটেই পৃথিৱীত 37ৰ পৰা 39% মেল সাৰ্কামচাইজড হয়, যিটো বহুত ডাঙৰ শতাংশ। কিন্তু ইয়াৰে কোনটো বেছি ভাল, কটাটো নে নকটাটো? চাওক, যদি আমি আধুনিক গৱেষকৰ আধাৰত চাওঁ, তেন্তে তেওঁলোকৰ মতে মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ ফৰস্কিন কাটি দিয়াৰ ফলত পেনাইল কেঞ্চাৰ আৰু ইনফেকশ্যন যেনে চিফিলাছ, গনৰিয়া আৰু হাৰ্পছৰ চান্সবোৰ কম হৈ যায়। আৰু এনেকুৱা কৰিলে 60% HIV হোৱাৰ ৰিস্কো কমি যায়। আৰু এইটো গম পোৱা গ'ল ইউগেণ্ডাৰ এটা গৱেষণাত, য'ত তেওঁলোকে এনেকুৱা কাপলবোৰক লৈছিল যিটো মহিলাৰ HIV আছিল। আৰু এইটো গৱেষণাত তেওঁলোকে এইটোৱে গম পাইছিল যে সাৰ্কামচাইজ লোকৰ HIV ডেভেলপ হোৱাত প্ৰায় 30 মাহ লাগি গৈছিল আৰু আনসাৰ্কামচাইজ লোকৰ সোনকালে হৈ গৈছিল। কিন্তু ফৰস্কিন কাটি দিয়াৰ ফলত STIৰ দৰে বেমাৰবোৰ কেনেকৈ বন্ধ হৈ যায়? এই প্ৰশ্নটোৰ উত্তৰ দিছে নৰ্থ এৰিজনা ইউনিভাৰ্চিটিৰ ডক্টৰ প্ৰাইছে। তেখেতে কৈছে যে মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ যিটো ফৰস্কিন থাকে, সেইটো আগে পিছে মুভ হৈ থাকিব পাৰে, যাৰ কাৰণে যদি স্কিনৰ ভিতৰত কেনেবাকৈ বেক্টেৰিয়া সোমাই যায়, তেন্তে বেক্টেৰিয়াবোৰে গ্ৰ' হ'বলৈ আৰু ইউৰিনেৰী ট্ৰেক্ট ইনফেক্ট কৰিবলৈ ভালেখিনি সময় পাই যায়। ইয়াৰ প্ৰমাণৰ বাবে তেখেতে কৈছে, যেতিয়া 1 বছৰ পাছত সাৰ্কামচাইজ পেনিছটো চেক কৰিছিল, তেতিয়া তেখেতে দেখা পালে যে ইয়াৰ এৰাউণ্ডত প্ৰায় 80% কম বেক্টেৰিয়া আছিল এজ কম্পেয়াৰ টু আনসাৰ্কামচাইজ। কিন্তু তেখেতৰ মৰ্মে ইয়াক ভালদৰে হাইজিন মেইনটেইন কৰি ৰাখিব পাৰিলে এই বেক্টেৰিয়াবোৰক ৰখাব পাৰি। আকৌ বহুতো লোকে এইটোও কয় যে ফৰস্কিন কটাৰ পিছত পুৰুষৰ ছেক্সুৱেল প্লেজাৰ কম হৈ যায়, কিয়নো ফৰস্কিনৰ ভিতৰত চেনচিটিভ নাৰ্ভ থাকে, যিটো একদম লাইট টাচকো ডিটেক্ট কৰি লয়। আকৌ মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ যিটো হেড আছে, সেইটো আটাইতকৈ নৰম হয়, আৰু ফৰস্কিন উলিয়াই দিয়াৰ বাবে ইয়াৰ হেড কাপোৰৰ কণ্টেক্টত বাৰে বাৰে আহে, যাৰ ফলত সাৰ্কামচাইজড মেল কিছু পৰিমাণে ছেক্সুৱেলি এৰাউজ হোৱাৰ আশংকা থাকিব পাৰে। শেষত এই দুয়োটাৰ মাজত কোনটো বেটাৰ হয়, ইয়াক লৈ মেডিকেল চায়েন্সে এতিয়াও একোৱে কোৱা নাই। যি কি নহওক, এই বিষয়ে আপোনাৰ মতামত কি কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল, তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ধন্যবাদ।